নমস্কাৰ খবৰ টেক্সৰ দৰ্শকসকলক দিবলৈ এক গুৰুত্বপূৰ্ণ খবৰ টিংখাং সমষ্টিৰ এগৰাকী কৰ্কট ৰোগীয়ে বিচাৰিছে সহায়ৰ হাত বৰ্তমান সময় খুব জটিল সময় মহামাৰী কৰোনাই গোটেই বিশ্বৰ জনজীৱন স্তব্ধ কৰিছে চাৰিওপিনে কেৱল অনাহাৰ সমস্যা ভয় বিভীষিকা এনে জটিল সময়তে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ হালমাৰী গাঁৱৰ স্বৰ্গীয় কলিয়া বসুমতাৰী আৰু কনকেশ্বৰী বসুমতাৰীৰ পুত্ৰ ৰঞ্জিত বসুমতাৰীয়ে বিগত এবছৰ দিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ জীৱন মৰণৰ লগত যুঁজি আছে ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল ৰঞ্জিত বসুমতাৰী কিন্তু আজি এই ৰঞ্জিত বসুমতাৰীয়ে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে কওকচোন আপোনাৰ কি হৈ আছে ল'ৰাজন মোৰ মেডিকেলত পৰি আছে কি মেডিকেল কয় কেঞ্চাৰ বেমাৰ হৈছে মোৰ এতিয়া একো উপায় নোহোৱা হৈছে মই কৰিম কি মাটি চাটি দি চব সম্পূৰ্ণ এদাই হ'ল বাগান চাগান এতিয়া মোৰ উপায় নোহোৱা হৈছে তেতিয়া মই ৰাইজৰ সহায়ৰ কাৰণে সুবিধা কৰি বিচাৰিছোঁ ল'ৰাজন বেমাৰ হৈ কিমান দিন হ'ল এবছৰ হ'ল ল'ৰাজন কি বেমাৰ হৈ আছে কেঞ্চাৰ বেমাৰ হৈ আছে এতিয়া ট্ৰিটমেণ্ট কেনেকৈ কৰি আছে এতিয়া সেইবোৰ সেই মাটি চাটি বন্ধক দি কৰিলোঁ না পিতা এতিয়া উপায় নাই মই কি কৰোঁ মোৰ উপায় নোহোৱা হৈছে তো এতিয়া আপুনি সেইখিনি ৰাইজৰ সহায় বিচাৰিছোঁ ৰাইজে কি উপায় দিয়ে মোক অন্যহাতে চিকিৎসাৰ কাৰণে ঘৰ মাটি চাহ বাগিচা বিক্ৰী কৰিও চিকিৎসাৰ টকা যোগাৰ কৰিব সামৰ্থ্য হোৱা নাই ঘৰখনত বৃদ্ধা আয়ু পুতেকৰ চিকিৎসাৰ বাবে টকা যোগাৰ কৰিব নোৱাৰি উৰে ৰাতি চকুলো বোৱাইছে সেয়েহে এই জটিল সময়কণত ৰঞ্জিত বসুমতাৰী পৰিয়ালৰ আৰু গাঁওবাসীয়ে স্থানীয় বিধায়কৰ লগতে শুভাকাংক্ষীৰ পৰা বিচাৰিছে সহায়ৰ হাত আচলতে তেওঁ প্ৰথমতে পাইলছ হৈছে বুলি ভাবিছিলোঁ তাৰপিছত লাহে লাহে যেতিয়া মানে ট্ৰিটমেণ্টৰ কাৰণে যোৱা হ'ল ডিব্ৰুগড় অসম মেডিকেললৈ তাত মানে কেঞ্চাৰ বুলি ধৰা পৰিলে তাৰপিছত তেওঁলোকৰ সামৰ্থ্য অনুসৰি আৰু চৰকাৰৰ সাহাৰ্য অনুসৰি মানে অটল অমৃত কাৰ্ডটো আছিলে অটল অমৃত কাৰ্ডৰ অলৰেডি ফেচিলিটিখিনি শেষ হৈ গৈছে আৰু চৰকাৰী সাহাৰ্যৰ ভিতৰে যিকেইটা কেম'থেৰাপি আছিলে থেৰাপিও কৰিলে তাৰপিছত কৰাৰ পিছত এটা অপাৰেশ্যন আছিলে অপাৰেশ্যনটো কৰিলে অপাৰেশ্যনৰ পিছত প্ৰায়খিনি ভাললৈ আহিছিলে তাৰপিছত হঠাতে এতিয়া মানে আকৌ অসুস্থ হৈ পৰিলে এতিয়া আকৌ অসম মেডিকেলত ভৰ্তি কৰাইছে তেতিয়া ক'লে মানে পায়খানাৰ কাৰণে যিটো মানে অপাৰেশ্যন কৰা হৈছিলে সেই পায়খানাৰ যিটো বিন্ধা মানে কৰি দিয়া হৈছিলে পেটৰ ফালে সেই বিন্ধাটো অলৰেডি মানে চাপি আহি পিনে বন্ধ হৈ যোৱা প্ৰথম হৈছে এতিয়া সাংঘাতিক এটা ডাঙৰ অপাৰেশ্যন কৰিবলৈ ডক্টৰে কোনো হতাশয় ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে স্ক্ৰীনত দিয়া ফোন নম্বৰ যোগে যোগাযোগ কৰিব পাৰে ডিঅ' ৰিপৰ্ট খবৰ টেক্স